কি হৈছিলে ঘটনাটো? নোলো আপোনাৰ ঘটনাটো কি? ঘটনাটো এই পৰকে পেম মই একদম পুৰা পৰকে পেম মানে একদম পুৰা এই ভাইটিক পকাই পেলাইছে। টকা পইচা ঘৰলৈ একো দি দিবলৈ নিদিয়ে। ঘৰ কোন জেগা? হা ইয়ালৈ কেলে আহিছিলা? মই ফুৰিবলৈ আহিছিলোঁ। পৰকীয়া প্ৰেম ধৰি আনিছে। আমি লগৰ দুজনী আহিছিলোঁ এখেতৰ হেৰিয়ৰ কাকুদা যে হেৰিয়ত কেছলৈ আহিছিলোঁ। তাৰিখত সি কেছলৈ আহিছে, কেছৰ তাৰিখত এই লগত আহিছে। তই এতিয়া কালি ডিমলৈ আহিছো আকৌ কষ্ট কৰি খাওঁ নহয়। আমাৰ খং উঠে ইমান কৰি বাচ্ছা মোৰ ভাইটি ছোৱালী এক মই ভৰি ধৰিবলৈ বাকী আছিলে যেতিয়া প্ৰথম গম পাইছিলোঁ। গম পাইছে তাইক মই ভৰি ধৰিবলৈ যে তাই ছোৱালী আছে মাইকী আছে তই সংসাৰ ধ্বংস নকৰিবি হা। এই নেমানি যি মাইক বেয়া বেয়া ব্যৱহাৰ দেউতাক বেয়া বেয়া ব্যৱহাৰ মোৰ ভাইটিৰ লগত ক'বলৈ দিয়ে। মই যে একো দাদা মাহঁতৰ বেয়া কৰা নাই। নহয় আমাৰ প্ৰথমতে তাহাঁতৰ আজি চাগে 7-5 বছৰমান তাহাঁতৰ পৰকীয়া প্ৰেম চলি আছে। ভাইটি আৰু মোৰ এজনী ডিব্ৰুগড় বুলি কৈছে নাজানো মানুহজনী ঘৰ হা ডিব্ৰুগড়ৰ মানুহ হয় বুলি কৈছে নাজানো ক'ত ঘৰ কি কথা। আমি প্ৰথম চোৱাতে যেতিয়া আমি অনুকে গম পাইছো মোৰ বোৱাৰীজনী তেতিয়া মোৰ ঘৰত আছে তেতিয়া ভাবিনি কি হ'ল আমি ধুনীয়াকে কৈছো তাইক বুজাইছো ফোন নাম্বাৰ লৈ পিনি তাইক বুজাইছো যে তোৰ এনেকে যদি সি যদি কিবা এটা ভুলতো যদি তোক যদি তোৰ লগত কিবা এটা পৰকীয়া প্ৰেম কৰিছে তই এইটো ভুল কেতিয়াও নাযাবি। এজনী বাচ্ছা আছে তাই তাৰপাছতে তাই তেতিয়া তাইক বোলো তই এনেকে তাই এজনী বাচ্ছা আছে এজনী মাইকী আছে তই ভুলটো ইমানটা শেষ কৰ। তাই নেমানি আজিলৈকে ইমান তাইক কোৱা নহয়। তাই মোৰ মাক গালি পাৰে মোৰ দেউতাক গালি পাৰে চবকে গালি পাৰে। তাই এতিয়া আজি ট্ৰেন্সপৰ্টত পাইছো পাই লৈ আনি মই ইয়াত থানাত চমজাই দিছো। এতিয়া থানা সাক্ষী দেশ পিন্ধা এজনী বাইদেৱে এতিয়া আমাৰ ওপৰতে উপদ্ৰৱ কৰি পিনি মোৰ জাতটো ধৰিছে ব্লেকমেইল কৰে। ফটো তাৰপিছত ফটো আছে তাৰপৰা কিবা কিবি আৰু কিবা কিবি আজিকালি এইবোৰ কিবা ভিডিঅ' চিডিঅ' মোৰ ভাইটিক ব্লেকমেইল কৰি ভাইটি ভাগৰ এতিয়া পাছবুক ATM একো নাই চব তাই জব্দ কৰি ভাইটি কাকু দাস তিনিচুকীয়াত থাকে পুলিচত কৰে। আজি 5-6 বছৰমান হ'ল সম্পৰ্ক 5-6 বছৰ হৈছে তাৰ লৈ আনি পিনে মই চিধা তাইক ধৰি আনি মই থানাত চমজাই দিছো। এতিয়া থানাত এতিয়া ভাইদেউ এতিয়া মোৰ জাতত ধৰি গালি পাৰিছে। মোৰ জাতত কোনো অধিকাৰ নাই তেওঁ জাতত ধৰিবলৈ নিজৰ মায়ে তাইক আজি অবৈধ সম্পৰ্ক আছে। আজি 10 বছৰ দিনৰ পৰা সি তাই সৈতে লিলিমাই কৰি আছে গম পাই না। মোৰ সি কোনো খবৰ নলয় খাতি নলয়। এনেকে ছোৱালীজনী মোৰ ছোৱালীজনী চব মই নাই পেলা ছোৱালীজনী এটা খবৰ নলয় গম পাই না এটা খবৰ নলয়। এতিয়া তাই আকৌ ইয়াত লগ কৰিবলৈ আহিছে তাইক পাব লাগিছিলে জোখতে চেন্দুলা ঠিককে চৰিয়ালোহেঁতেন। আৰু পুলিচনী বাইদেউ ব্যৱহাৰ নাজানে গম পাই না মানুহক কেনেকে ব্যৱহাৰ কৰিব তাক নাজানে। তেওঁৰ মেথাটোত একো নাই ক'বলৈ